মই দুৰাচাৰ কেৱলে তোমাৰ অপৰাধী নাৰায়ণ কমিও কহৰি লৈও নাশ কৰি পখিলো হেৰা শৰণ। হেৰি ক'ত আছে? বোলো এফালে আহিবচোন। মা কি হ'ল ৰাতিপুৱা যে পিতাইটো চিঞৰিছা? পিতাইটো একদম ভৰি ওপৰত ভৰি উঠাই পেপা পৰি আছে। যোৱাচোন তুমি চাই আহা এবাৰ। এই মানুহজনৰ লগত মানে শান্তি নাইকিয়া হৈছে। বোলো দেওবাৰ এটা দিন সোনকালে কাম বন কৰি অকমান আজৰি হোৱা নাই মানে একদম মানে শান্তি লগাইছে মানুহজনে। হেৰি আপুনি যে এতিয়ালৈকে যে নিউজ পেপাৰ চাই আছে কিবা দেখিছেনে? কেইটা বাজিলে আপোনাৰ মানে গা ধুব হোৱা নাই? কিনো কৰিম আৰু কোৱাচোন। তুমি যদি দুপৰ বেলাটো যদি ভগৱানক পূজা দিয়া তেনেহ'লে মইনো এতিয়া নিউজ পেপাৰ পঢ়াটো কি ডাঙৰ কথা হ'ল আকৌ। কথা ক'ব জানে বুলি যেতিয়া তেতিয়া যি কথা নকলে নহয় নহয়। ৰাতিপুৱা পৰা মই কিমানখিনি কাম কৰিলো। আপুনি কি কৰিছে? ৰাতিপুৱা পৰা উঠি পেলাই খালি চাহ একাপ দিয়া বুলি কৈছে। সোনকালে গা ধুব গৈ বুলি কৈছো ভালে মই। সেই গৈছো ৰ'বা। খং চোৱা মানুহজনী। খং কৰিলে একেবাৰে গোটেইজনী একেবাৰে বিলাহীটো নিচিনা ৰঙা হৈ যায়। গৈ আছো ৰ'বা, ইমান খং নকৰিবা। বুঢ়া বয়সত তেওঁ আকৌ ৰোমেণ্টিকটো চোৱা। মা কি কোৱা? কেনেকে হ'ল? গৈছো ৰ'বা। আছে যোৱা আছে ঘৰতে আছে। গৈছো মই পামগৈ এতিয়া মা। তুমি চিন্তা নকৰিবা মই গৈ আছো। হে ৰামালতী, কি হ'লে? একো কথা নাই বতৰা, তুমি দেখোন টুনটুনাই কান্দিছা। কি হ'ল নোকোৱা কেলে? কি কম মোৰ ভাইটি। কেনেকে? কৃষ্ণ প্ৰভু, ইমান কম বয়সৰ ল'ৰাটো। কৃষ্ণ, তেওঁ আত্মাই যাতে সৎগতি পাওঁ দেই। কৃষ্ণ প্ৰভু। কি হ'ল এনেকে চাইছা যে? মই কিবা ভুলকে কৰো নেকি ভাবাটোলৈকে যে চাইছা আকৌ? মুখখন খুলিলে বুলি যি কথা বলকে নাথাকিবচোন। ভাইটিটো মৰা নাই কিয়া? তাৰ বোলে কিবা হৈছে। বেগে ঘৰলে বলক। সদায় মানে আপুনি মানে মোৰ ঘৰৰ মানুহখিনি দেখিবই নোৱাৰে। মানে কেনেকে কি হওক তাক একেবাৰে মাৰিয়ে পেলালে জীয়াই থকা ল'ৰাটোক। বলক বুলি কৈছো এতিয়া সোনকালে। গৈছো ৰ'বা, খং নকৰিবা। এতিয়া মই গৈ পেলাই ওলাই আছো। কিবা হৈছে তাৰ বেছিকে কষ্ট পাইছে নেকি?